কৰিছে যিহে বেমাৰ তাৰমানে ৰঙা চাহ বাকি লৈছো কেক আছে ভুজিয়া আছে ভাইটিক দি থৈ আহোগে ডাঙৰ ভাইটি এইটো ভাইটিক চাহ খাবলৈ দিছো দেই ভিডিঅ' বনাব নালাগে চাহ এফালে খাই দে বা কেনেকুৱা হ'ব কয় দে বেয়া কেলে এনে জ্বৰ পুৰা জ্বৰ উঠি আছে এই ভিডিঅ' কৰিব নাই কোৱা চাহ খা নকওঁ ভিডিঅ' কৰাৰ কাৰণে উঠি গৈছেগৈ বেয়া পাইছে মানে কি অকণমান লাজ কৰে সেইকাৰণে উঠি গৈছে এইজন ডাঙৰ ভাইটি হয় কালিয়ে অহা তাৰমানে আজিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু কালি নকৰিলোঁ আৰু তাৰমানে যোৱাকালি গধূলি সময়ত আহি পাইছে তিনিজন ভাইটি আহিছিলে তাৰমানে এপাদৰজনী নাইকিয়া হ'ল নামৰূপত তাৰমানে ঢুকালে যোৱাকালি পেছাৰত তাকে খবৰ এটা ল'বলৈ বুলি আহিছিলে তাৰপিছতে মানে এতিয়া এজন মানে ৰাতিপুৱাই গ'লগৈ এতিয়া সৰু ভাইটি আৰু আমাৰ ডাঙৰ ভাইটি আছে আৰু এতিয়া সৰু ভাইটি এইফালে ওলাই গৈছে দোকানলৈ এটা ৰাতিপুৱাই শুই উঠিয়ে কাম আছে বুলি ওলাই গ'ল আৰু তাৰমানে 5টামান বজাতে গ'লগৈ সি তাৰপিছতে এইজন ডাঙৰ ভাইটি হয় ডাঙৰ ভাইটি দেখিলে তাৰপিছতে আগতো দেখিব পাৰে আগত যোনে যোনে মোৰ ভিডিঅ' চাইছিলে বা আজি এমাহমানৰ আগতে দেখুৱাইছিলোঁ এই ডাঙৰ ভাইটিজনক সৰু ভাইটি বা আৰু এজন আহিছিলে সেইজনক দেখুওৱা নাই দেখুৱাম বাৰু আপোনালোকক অকণমান তাৰপিছত মানে এতিয়া সৰু ভাইটিও নাই মানে হাজবেণ্ডৰ লগত দোকানলৈ ওলাই গৈছে এতিয়া 8টামানে বাজিলে হপায় তাৰপিছতে মানে এই ডাঙৰ ভাইটি এতিয়া উঠিছেহে আমি উঠোঁতে চাহ তাহ খাই উঠিলোঁ আৰু এতিয়া উঠিছে ইয়াক চাহ দিছোঁ আৰু বনাই মেলি চ' গুড মৰ্ণিং আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ যিসকলে মোৰ ভিডিঅ'বোৰ আগৰ পৰা চাই আছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত 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 ধন্যবাদ জনাইছোঁ আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব মোৰ ছাবস্ক্ৰাইবাৰ সিমান নাই সেইবাবে ছাবস্ক্ৰাইব এটা কৰি দিয়ক ছাবস্ক্ৰাইবটো কৰি দিলে ভাল লাগিব অকণমান আৰু পাৰিলে লাইক এটাও কৰি দিব আৰু গতিকে চাই থাকক ভিডিঅ'টো শেষৰলৈকে ক'লৈ যাওঁ কি কৰোঁ চাই থাকিব ভিডিঅ'টো শেষৰলৈকে যদি ভাল লাগে শ্বেয়াৰ এটা কৰি দিব আৰু পাৰিলে গতিকে বলক মোৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ মানে কি কৰিছোঁ কি নাই কৰা মানে ক'লৈ যাওঁ চাই যাব ভিডিঅ'টো শেষৰলৈকে স্কিপ নকৰাকৈ চাব তেন্তে বলক ইহঁতে কি কৰিছে চাওঁগৈ এতিয়া অঁ এইকেইটা আকৌ শুলেচোন আকৌ শুলি যে আঁঠুৱাখন উঠাই দিম আঁঠুৱাখন উঠাব লাগে ভিডিঅ' কৰিব লাগে উঠ চালা উঠ ইমান দেৰিলৈকে শুৱে নেকি একদম দুইটা মমাইক ভাগিনীয়েক বিচনাৰ ভিতৰত সোমাই কি কৰিছা আঁঠুৱাৰ ভিতৰত কি কৰিছা কি খাইছা এইটো ভিতৰত চিপ কোনে দিলে চাওঁ বিচনাখন পাৰি দিওঁ আঁঠুৱাখন উঠাই দিওঁ এতিয়া ভালকৈ ৰবা নুঠিবা কৈছিলোঁ নহয় কিতাপখন পঢ়িবলৈ বুলি আনিলে এইবোৰ দেখিছেনে কি কৰিলে ফালি পেলালে এখন পঢ়িব নালাগে এইখন হৈ গ'ল এতিয়া হ'ব থৈ দিয়া আহা এতিয়া হৈ গ'ল এতিয়া মোৰ বিচনা উঠোৱা এতিয়া মই ভাত শাক বনাওঁগৈ চাই থাকিব ভিডিঅ'টো ভাত শাক বনোৱা ভিডিঅ' নিদিওঁ আৰু সদায় কিমান ভাত শাক বনোৱা ভিডিঅ'কে দি থাকিম সেইবাবে ভাত শাকখিনি বনাই লওঁ তাৰপিছতে ক'লৈ যাওঁ কি কৰোঁ চাই থাকিব আপোনালোকে ভিডিঅ'টো হাঁহিছা এটা বিচনাখন পাৰিছোঁ কি কৰিলা অৱস্থা চা পৰা বিচনা কি কৰিলা আকৌ কুচাই পেলা আকৌ পাৰিব লাগিব মই এতিয়া পৰাবোৰ দেখাই নাথাকোঁ আৰু দেই পাৰি লওঁ তাৰপিছত ভাত বনাওঁগৈ আৰু সৰু ভাইটিক দেখাম কৈ আছিলো যে এইটো সৰু ভাইটি লাজ কৰিছে কেনেকুৱা কৰিলে মানে মই হাঁহি ৰখাব নোৱাৰিলো এইটো চব এইটো সৰু ভাইটি এইটো হাই কৈ দে তোৰ নামটো কৈ দে
মোৰ নামটো অখিম মেছ। আমাৰ ভাইটিৰ ইউটিউব চেনেল এটা আছে দেই, ইউটিউব চেনেলৰ নামটো কৈ দে। মোৰ ইউটিউব চেনেল নামটো হৈছে অখিম ব্লগছ। তো ইউটিউবত গৈ চাৰ্চ কৰিব অখিম ব্লগছ বুলি, তো গৈ কেনে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। ছাবস্ক্ৰাইব কৰি দিব দেই। লিংকটো লিংকটো ডিছক্ৰিপশ্যনত মই দি দিম বাৰু। ঠিক আছে হ'ব তেতিয়াহ'লে। এইটোৱে মোৰ সৰু ভাইটি, আৰু ডাঙৰ ভাইটিক দেখালোৱে। লাজ কৰে অকণমান, তাৰমানে ইহঁতি নিজে নিজে ভিডিঅ' তুলিব লাজ নকৰে, এনেই মই তুলিলে মানে লাজ কৰে তাৰমানে। এতিয়া মানে আমি ভাত চাত খাই মেলি হৈ গ'ল দেই। ভাত খোৱাৰ পিছত এতিয়া এপাদৰ এজনী নাইকিয়া হ'ল বুলি কৈছিলোঁ যে যোৱাকালি ঢুকালে, তাকে খবৰ এটা ল'বলৈ যাওঁ বুলি ভাবিছোঁ। সেইবাবে ওলাই মেলি লৈছোঁ আৰু চাই থাকিব ভিডিঅ'টো। এতিয়া আমি এপাদৰ ঘৰলৈ যাম আৰু অকণমান দেৰি পাছত। এপাদৰ নহয়, নিচাদহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। মানে এপাদৰটো এতিয়া নাই, তাৰমানে নিচাদহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। নিচাদৰ বুলিয়ে ক'ব লাগিব। তাৰপিছতে চাই থাকক ভিডিঅ'টো শেষলৈকে, কেনেকুৱা লাগে। এইখন বাইকতে যাব লাগিব আমি এতিয়া। এইটো ইমান ওখ, মই কেনেকৈ বহিম? ইমান ওখ বাইকখনৰ, ভাইটিহঁতৰ বাইকখনতে যাব লাগিব আৰু, নপৰিলে হৈছে আৰু। কৃষ্ণ, সেউজীয়া সেউজীয়া, চবফালে সেউজীয়া। আমি গৈ আছোঁ এতিয়া, চাই থাকক ভিডিঅ'টো আপোনালোকে। সেউজীয়াবোৰ দেখিলে মনটো কিবা ভাল লাগি যায় নহয় জানো। সকলোফালে সেউজীয়া চাওকচোন। এইফালে এতিয়া বাৰু সকলোতে সেউজীয়া হ'ব এইবোৰ। আহিলোঁ, এতিয়া আহি আছোঁ। এখেতে তেল ভৰাবলৈ গৈছে, তেল ভৰাই। গাড়ীত বাৰু তেল আছিলে, তথাপিতো আকৌ অকণমান ভৰাই দিলে। এতিয়া আমি নিচাদহঁতৰ ঘৰৰ পৰা ঘূৰি আহিলোঁ। নিচাদহঁতৰ ঘৰত ভিডিঅ' নকৰিলোঁ, কাৰণ বেয়া লাগিলে ভিডিঅ' কৰিবলৈ। মানে ইমান দুখৰ মাজত কি আৰু ভিডিঅ' কৰি থাকিম, সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু নিচাদৰ ঘৰত। এতিয়া আমি গৈ আছোঁ বাগানৰ মাজে মাজে, বাগানৰ কিনাৰে কিনাৰে আৰু। বাগানটো দেখি ভাল লাগিলে, সেইকাৰণে এখন উঠাই দিলোঁ। আগফালে বাগানীয়া মানুহবোৰ গৈ আহি আছে, দেখিবলৈ ধুনীয়া লাগিলে, সেইকাৰণে উঠাই দিলোঁ আৰু। ঘৰ আহি পালোহি আৰু এতিয়া গা চা ধুই লওঁ আৰু। নিচাদৰ ঘৰত ভিডিঅ' নকৰিলোঁ, কাৰণ বেয়া লাগিলে যে, সেইবাবে ভিডিঅ' নকৰিলোঁ তাত। এতিয়া ঘৰ আহি পালোহি, গা চা ধুই লওঁ আৰু এতিয়া চাই থাকক ভিডিঅ'টো। আহি গা চা ধুই লৈছিলোঁহে, এফালে ভাইটিহঁতে যায়ে হেনো, ঘৰলৈ যায়গৈ হেনো। তাকে ভাত চাত খুৱাই লওঁ আৰু এতিয়া যাব আৰু ভাইটিহঁতি। যাওঁগে নেকি? এইটো বেটা, ক'ত যোৱা বেটা? মামাহঁতি যাবগে নহয়, মামাহঁতি যাবগে নহয়। তুমি স্কুল যোৱা নেকি? এইফালে ভাত চাত খাই উঠি বহি আছে, এতিয়া যাবলৈ ওলাইছে। হাঁহি উঠে মই ভিডিঅ' কৰিলে। মই ভিডিঅ' কৰিলে অকল হাঁহিয়ে থাকে, কথাবোৰ ভালকৈ ক'ব নাজানো যে, সেইকাৰণে হাঁহিয়ে থাকে অকল। তাতকৈ চাওঁ এইফালে শুই ল'লে। আজি নাযাওঁ, আজি নাযায় হেনো, যাবলৈ নিদিয়ে। আজি থাকি যাব কৈছোঁ ন, ইমান দিনৰ পাছত আহিছে। আৰু ডাঙৰ ভাইটিও বাহিৰলৈ যাবগৈ, সেইবাবে থাকিবলৈ কৈছোঁ আৰু। কেতিয়ানো আহে, এতিয়া কেতিয়া লগ পাওঁ ন। আকৌ সেইকাৰণে দুইটাকে থাকি যাবলৈ কৈছোঁ, আৰুতো আহোঁ ক'লে আহিব নোৱাৰে ন। সেয়াই আৰু। এই নেকান্দে, দোকানলৈ যাওঁ এতিয়া।
মুখে দিবা ন দোকানলৈ যাবলৈ ওলাইছে সিহঁতি এতিয়া দিয়া আকৌ জলদি দেৰি হৈছে ঘৰলৈ যোৱা নহ'ব যে সেইকাৰণে দোকানলৈকে ওলাইছে ভিনিয়েকৰ লগত কাইলৈ একেবাৰে ৰাতিপুৱাই পঠিয়াই দিম আৰু আন্ধাৰে মুন্ধাৰে তাৰমানে চেকিনো বহিছে ন সেইকাৰণে ৰাতিপুৱাই আন্ধাৰে মুন্ধাৰে পঠিয়াই দিম আজি চেকিন থকাৰ কাৰণেও নালাগে বুলি ক'লোঁ তাৰমানে চেকিন বহি আছে যে সিহঁতৰ লাইচেঞ্চো নাই এটা কি কৰি আছা ন লাইচেঞ্চ নাই যে সেইকাৰণে মানে আজি নালাগে বুলি ক'লোঁ আৰু ৰাতিপুৱা আন্ধাৰে মুন্ধাৰে পঠিয়াই মামা গ'লগে বেটাক নিদিলে তুমি ক'ত যোৱা দুটা এইফালে ভাইটি যাবলৈ ওলাইছে এতিয়া আৰু দুবছৰ বাই বাই বাইদেউ বাই বাই হেল্ল' ফ্ৰেণ্ডছ কি খবৰ ভালনে আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালেই হ'ব চাগে মোৰ খবৰ ক'ব গ'লে মোৰ খবৰ একদমেই বেয়া হৈ আছে এইকেইদিন যিহে বেমাৰ তাৰমানে মাতবোৰ দেখিছে নাই পানী চানী লাগি কিবা হৈ গৈছে নেক্সট ডে কৈ মানে আজি ভাইটিহঁতি যোৱা আজি কেইবাদিন হ'ল ভাইটিয়ে কেৰেলালৈ মানে বাহিৰলৈ যাব বুলি কৈছিলোঁ যে কেৰেলালৈ গ'ল কেৰেলালৈ গৈ কিজানি সি আজি ইমান দিনে আৰাম চাৰাম কৰি কামো জইন কৰিব পাৰে তাৰমানে ভাইটিহঁতি যোৱাৰ পিছত প্ৰথমতে হাজবেণ্ডে বেমাৰ পৰিলে দুদিনমান তাৰ লগত লাগি থাকোঁতে গ'ল তাৰপিছতে পৰিলোঁ মইতো আৰু ছাৰকৈ পৰিলোঁ বেমাৰত মানে ডিচেণ্টাৰী 3-4 দিন লেঠাৰি গ'লোঁ একদম মানে বিচনাৰ পৰা উঠিব নোৱাৰা জ্বৰ মূৰ বিষ কঁকাল বিষ একদম পেটৰ বিষ কি ক'ম আৰু চেলাইন ল'বলগীয়া হ'লগৈ ভিডিঅ' বনোৱাটো দূৰৰে কথা বিচনাৰ পৰা উঠি মানে ভাতকেইটাও খাবলৈ মন নাযায় এনেকুৱা দুৰ্বল হৈ গৈছিলোঁ মই মানে সেইকাৰণে ভিডিঅ' বনোৱা নাছিলোঁ আৰু ভাইটিহঁতি যোৱা ভিডিঅ'টো সেইকাৰণে দিনকৈ এডিট কৰিব নহ'লে তাৰমানে সেইকাৰণে এতিয়া এডিট কৰি পেলাই বনাই দিছোঁ আৰু তাৰমানে এতিয়া সেই মেডিচিন দিছে খাই আছোঁ আৰু এইকেইটা মেডিচিন কেনেকুৱা মেডিচিন দিছে দেখাম ৰ'ব আপোনালোকক এইকেইটা খাই আছোঁ ইমানকেইটা আছে আৰু তাৰপিছতে এইকেইটা এনেকুৱা দিছে এইকেইটা এটাতে তাৰমানে 43কৈ লৈছে 43.55 পইচা নে কিমানকৈ লৈছে মানে হেৰি এক ঘুটো নহ'ব তাৰমানে এইটো খোৱা নাই আৰু এটা আছেগৈ আৰু 2 টাইম খাবলৈ দিছে তাৰপিছতে এইবোৰ মানে ইমান পিল খাবলৈ দিছে মই মানে খাবই নোৱাৰোঁ খালে মানে ওলাই যায় মোৰ যে এটাই বেয়া অভ্যাস মানে কি পিল খালে কেলৈ জানো ওলাই যাওঁ হৈ যায় তাৰমানে হ'লেও খাই আছোঁ বাৰু তাৰপিছতে ORS এনেকৈ দিছে 5 পেকেট আছিলে বেছিকৈ নানিলোঁ খাই আছোঁ আৰু বেছিকৈ খাবলৈও মন নাযায় তাৰপিছতে এতিয়া ভাল পাইছোঁ হ'লেও ভাতটো মানে খাবলৈ মনেই নাযায় কি জানো অকণমান খালে কিবা পেটটো ভৰা লাগে ফুলা লাগে কেলৈ হৈছে গম পোৱা নাই মানে কি খালে ভাল হ'বচোন মানে জনাবচোন আপোনালোকে কি খালে ভাল হ'ব ভাত অকণমান খাওঁহে মানে খাবলৈ মন নাযায় আৰু কিবা সোৱাদো নালাগে তাৰপিছতে আকৌ পানী লাগিছে আকৌ ভাল পাইছিলোঁ মানে দৰৱ চব খাই এতিয়া পানী লাগিছে মানে কালিৰ পৰা 15 তাৰিখে ঢেকীয়াখোৱা নামঘৰলৈ যাম বুলি ভাবিছিলোঁ তাকো যোৱা নহ'ল এই মানে বেমাৰৰ কাৰণে যাবলৈ নোৱাৰিলোঁ ঢেকীয়াখোৱা নামঘৰলৈ তাৰপিছতে আকৌ এতিয়া মই ভাল পাইছোঁ অলপ এতিয়া আকৌ বেটা বেমাৰত পৰিছে বেটাকো কালি মেডিকেলত দেখাই আহিলোঁগৈ বেটাকো দৰৱ দিছে তাৰো পানী লাগিছে জ্বৰ তাৰমানে মোৰ পৰাই তাৰ হ'লগৈ বুলি ক'ব লাগিব এইকেইদিন তাৰমানে বেমাৰে হৈ আছে এইকেইটা বেটাৰ দৰৱ দিছে এইকেইটা পানী লগা ওলোটাকৈ দেখিছে তাৰপিছতে এইটো নাকত দিবলৈ দিছে ওলোটা হৈছে সেয়াই আৰু এতিয়া মোৰ টেবলেট কেইটামান খাবলৈ আছে খাই লওঁ এইটো টেবলেট এইটো খাম এতিয়া মই
যেন তেন সোমাইছে আৰু আজি আৰু এটা আছে সেইটো খাব লাগিব এতিয়া একদম ডিঙি-চিঙিবোৰ ওলাই গৈছে পাই ন এইকেইদিনতে সিমান ওলোৱা নাই বাৰু আৰু এইটো আছে আৰু এতিয়া এইটো খাম আৰু আজি খাম আৰু নেখাওঁ আৰু এনেকুৱা 5টামান দিছিলে নেকি গোন্ধটো কিবা বেলেগ ধৰণৰ পানীয়ে কিন্তু মানে গোন্ধ এটা আছে পানী অকণ খাই দিম হৈ গ'ল আৰু নেখাওঁ আৰু টেবলেট এতিয়া ভাতটো খাই ল'ম ভাতটো খোৱাৰ পিছত আৰু এটা খাব লাগিব আৰু হৈ যাব আৰু আপোনালোকক মই ফুল আগতে দেখুৱাইছিলোঁ আৰু সিমানটো কৰা নাছিলোঁ হ'লেও এজোপা সৰু হৈ আছিলে কি ফুল নামটো নাজানো বুলি এবাৰ কৈছিলোঁ যে সেই ফুলটো এতিয়া ডাঙৰ হ'ল ফুলিলে মই আপোনালোকক দেখুৱাম অলপ এতিয়া এইজোপা এইটো আগত দেখুৱাইছিলোঁ ইমান ওখ হৈ গ'ল দেখিছে নাই এইপাহ ফুলপাহ কি ফুল নাম নাজানো জনাবচোন আপোনালোকে যদি জানে এই ফুলপাহৰ নাম মানে গছজোপাৰ নাম কৈছোঁ আগতে সৰু হৈ থাকোঁতে দেখুৱা আজি সিমান ফুলা নাই যেতিয়া ফুলে মানে খুব ধুনীয়া লাগে দুপৰীয়া সময়ত ফুলে ৰাতিপুৱা হ'লে আকৌ মানে নতুনকৈ আকৌ ফুলে মানে গধূলি হ'লে সৰি থাকে আৰু এইফালৰ জোপা অকণমান ধুনীয়াকৈ ফুলিছে ভিডিঅ'টো দীঘলে হৈ গৈছে কৰোঁতে সেইকাৰণে স্পীড কৰি দিছোঁ অকণমান এইফালে এজোপা আছিলে এইজোপা আগতে মানে মাটিত আছিলে এতিয়া মানে ৰছী বান্ধি ওপৰত ওলোমাই থৈছোঁ আৰু এইজোপা আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নেক্সট অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম যদি ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যদি ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ এটা কৰি দিব তেন্তে বাই বাই